বেয়া কাম কৰিছিলা কিয় নামাজ পঢ়িছ মুছলিম কাৰণে মানুহ নহয় নেকি মই কি তহঁতৰ গাঁৱত গৈ কি দাদা কিবা মই বেয়া কাম কৰিছো আপুনি কওকচোন তহঁতৰ তাত মন্দিৰ আছে তহঁতৰ মুছলিম গাঁৱত আৰে তাই টাইম হৈছে নমাজৰ এতিয়া নমাজ পঢ়িছে সেইকাৰণে কি হেল্ল' ৰাস্তাত নামাজ পঢ়ি আছে ৰবাচোন ৰাস্তাত নামাজ পঢ়িছে একেবাৰে ফালি দিম ৰাস্তাত নামাজ পঢ়ি আছে মাৰি দিম আমাৰ একেবাৰে ফালি দিম মাৰি পেলাম ইয়াক আমাৰ হিন্দু গাঁৱত আহি নামাজ পঢ়ি আছে কি হ'ল নামাজ পঢ়ি আছে উঠ ইয়াৰ পৰা উঠ ইয়াৰ পৰা আমাৰ হিন্দু গাঁৱত নামাজ পঢ়িব কিয় উঠ দাদা কি হ'ল কি হ'ল আমাৰ হিন্দু গাঁৱত নামাজ পঢ়িছো কেলে মই বেয়া কাম কৰিছিলা কিয় নামাজ পঢ়িছ মুছলিম কাৰণে মানুহ নহয় নেকি মই কি তহঁতৰ গাঁৱত গৈ কি দাদা কিবা মই বেয়া কাম কৰিছো আপুনি কওকচোন তহঁতৰ তাত মন্দিৰ আছে তহঁতৰ মুছলিম গাঁৱত আৰে তাই টাইম হৈছে নমাজৰ এতিয়া নমাজ পঢ়িছে সেইকাৰণে কি ৰাস্তা দি নমাজৰ টাইম হৈ গৈছে আৰু ইয়াৰ পৰা মছজিদত যা আমাৰ গাঁৱত নামাজ পঢ়িলি কি হ'ল নমাজ কি হ'ব আপুনি হিন্দু নহয় জানো হয় তেতিয়াহ'লে সি যে নামাজ পঢ়ি আছে আপুনি তাক বাধা নিদিলে কিয় বাধা দিম সি ইয়াত কিয় নিদিলে কিয় দিম সি ইয়াত নমাজ পঢ়িলে কি হ'ব আমাৰ গাঁৱত আহি যে নামাজ পঢ়িছে এতিয়া আসৰৰ নমাজৰ টাইম হৈছে সি কি মছজিদ ইয়াত আছে আমাৰ গাঁৱত আমাৰ গাঁৱত আজান দিছে ইয়াত নমাজ পঢ়িব ইয়াত নাথাকিলে নাই আমি পঢ়িব দিম আপোনাৰ নিচিনা যদি পঢ়িব দিম আমি গোটেই হিন্দুৱে তাক পঢ়িব দিম কি হ'ল মুছলিম এটা আহি ইয়াত নামাজ পঢ়ি আছে নামাজ পঢ়িছে কি হৈছে কেলে নামাজ পঢ়িব আমাৰ গাঁৱত আহি কেলে পঢ়িব আৰে কিয় নপঢ়িব ইয়াত নামাজ পঢ়িলে কোনো অসুবিধা আছে ইয়াতো মছজিদত যাক কৰিব পাৰে তোমাৰ অসুবিধা কি পাইছা অসুবিধা আছে তোমাৰ ফসল বেয়া কৰিছে কিবা জমিন বেয়া কৰিছে যেনেকে তেনেকে বেয়া কৰিব তেতিয়া তোমাৰ ইমান জ্বলিছে কিয় হেতু কোৱা নাই কেলে নামাজ পঢ়িব নাই এই কাৰণেটো আমাৰ যে আমি হিন্দু মানুহবিলাকে বা মুছলিম মানুহৰ ঝগড়া হয় এই আপোনালোকৰ নিচিনা মানুহ আপোনাৰ নিচিনা মানুহৰ কাৰণে হয় আজি যদি আমি সবে একেলগে মিলা প্ৰীতিৰে থাকো আজি ইয়াত নামাজ পঢ়ি আছে আমাৰ দুজনৰ অসুবিধা নাই আপোনাৰ কি অসুবিধা আছে আপোনাৰ কি অসুবিধা আছে এতিয়া ধৰ আমিতো মুছলিম নহয় আমাৰ যদি অসুবিধা নাই আপোনাৰ কি অসুবিধা আছে আমি বেকাৰ হিন্দু মুছলিম কাজিয়া কৰি এনেই মৰছো বুঝছো বেকাৰ নামাজ পঢ়িছে বেয়া লাগে না কাটিলে কি ওলাব চাম কাটিলে কি বেয়া লাগে না কাটিলে কি ওলাব কাটিলে কি কাটি দিছো এতিয়া মিলাই চাওকচোন আপোনারা হিন্দু মুসলিম ঝগড়া কৰিছে এনেই এইটো কি কালাৰ কালাৰটো কি এইটো ৰিঙা ৰঙা এইটো কি এইটো ৰঙা যদি ৰঙা আছে আকৌ কি ভেজাল আছে আছে কোনো আমি হিন্দু মুসলিম এনেই কাজিয়া কৰি মৰছো কি আমি সকলোৱে মিলি থাকিব লাগে মিলি জুলি সংসাৰ এইবিলাক কৰি এইটো দাদা হাতত দিয়া এই হিন্দু মুসলিম দাদা হাতত নাই হলতো আমি হিন্দু মুসলিম কৰি মৰিব পাৰিব নেকি কাৰ কোনটো তেজ হয় কাৰ কোনটো হয় তাৰ এই জাঙামাছ পেলাই থৈ দিছে কোনটো হয় কাৰ কোনটো হয় আজিৰ পৰা আপোনাক আৰু কোনো অসুবিধা নিদিয়ে যাব আহিব নমাজ পঢ়িব আৰু আমিও যাম আপোনালোকৰ ক্ষমা খুজক ঠিক আছে ক্ষমা খুজক সৰি ভাই হ'ব এনেকা নকৰিব দে তেনেকে নকৰো তোমাৰ দৰকাৰ লাগিলে
যেতিয়া অসুবিধা হয় আহিবা ইয়াতে নামাজ পঢ়িবা আমি নিজে সিকিউৰিটি অ সেইটো কথা আমি যে সদায় বাই বাই হৈ থাকিব লাগে মিলি চলিম অ আৰু কেতিয়াও মই কাজিয়া সেইটো নকৰিব ভবা নাছিলো ঠিক আছে আপুনি বেয়া নাপাব সেই ল'ৰাটো নাই, মানে ঠিক আছে, বুজি পোৱা নাই কাৰণে বুজি পোৱা নাই সেনেকুৱা উঠি অহা ল'ৰাটো অ, অ। মানে কিবা ভুলত কৈ দিছে আপুনি এইটো ঠিক লৈ আছে। মানে বেয়া পাব নালাগে ঠিক আমি আছে, সদায় ঠিক মিলি আছে। মিলি থাকিব লাগে ঠিক আছে হ'ব ঠিক আছে যাব দে বেয়া নাপাব ঠিক হা আছে আহিব আৰু আহিব হ'ব ঠিক আছে যাও দাদা এনেকা যে কৰিব নাপায় কাৰণ আজি যে মানুহজন আহিলে তই মানুহজনক এনেকা পিটি দিলি কালি মই যাম সিহঁতৰ গাঁৱত সিহঁততো এনেকা আমাক পিটিব কৰিব নিশ্চয় কৰিবই সেইটো মোৰ নিশ্চয় কৰিম। সেইকাৰণে সেইটো আমি মই সদায় মানে মিলি থাকিব ভাবি লাগে পোৱা নাই এনেকা যি মানে নহওক, কৰিব নালাগে কালি মানুহৰতো আজি ভুল মানে হয়। যদি আমি চিকিউৰিটি দিওঁ কালি আমি সিহঁতৰ গাঁৱত গ'লে আমাকো সিহঁতে চিকিউৰিটি দিব না এইবিলাক আৰু ভৱিষ্যতে এনেকা কাম নকৰিব আৰু যদি কোনোবা কৰেও তাকো বাধা দিব লাগে বছ ইমান ঠিক আছে ঠিক আছে এনেকুৱা তই কাম যা। নকৰিবি দেই গৈ আছিলি যা যা। আমি যাওঁ ব'লা আপুনি গৈ আছিলো হাই গাইজ আমি সঁচা কৰা নাই কিন্তু দেই আমি এটা ভিডিঅ' বনাইছো আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো যোনে নতুন চাই আছে ছাবস্ক্ৰাইব কৰি দিব লাইক আৰু কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু আৰু এইটো যি ভিডিঅ'টো আজি বনোৱা হৈছে এইটো সম্পূৰ্ণ এটা মানে আমি অভিনয় কৰিছোঁ আজিৰ দিনত এনেকা হৈ আছে আমি চাওঁ যে ভৱিষ্যতে এনেকা নহওক যি নৱপ্ৰজন্ম উঠি আহিছে সিহঁতে আমাৰ হিন্দু মুছলিম যি ভাই ভণ্টি আছে সকলোৰ লগত মিলি জুলি একেলগে থাকিবলৈ আমি হিন্দু মুছলমান ভাই ভাই নিচিনা চলিম আপোনালোকে তেনেকে নকৰিব কেতিয়াও আমি যি আছো হিন্দু মুছলিম চবেই ভাই ভাই অ'কে বাই 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 বাই